এন্ধাৰ হবনো আৰু মচি দিবনো খোজো পাখি মেলা অতীতক গীতৰে পাহৰো। ঐ কণ্টিলো, এনকে আৰু গান চান মাৰি ঘুমে বহি কেইদিন কটাবি? কিবা কামত ধৰিব লাগিছিল, ইফালে পূজাটো আহিছি। কিনো কৰা, হাতত দুখ আকৌ কৰিব লগা কামেই নাই। কাম বিচাৰি উলিয়াব লাগিব। এনকে আৰু বহি ঘুমে গান মাৰি থাকিলে ক'ত কাম পাম। ইফালে দুৰ্গা পূজাটো আহি আছে। একেদিন যদি কিবা কাম কৰি পেলাই অলপ পইচা ইনকাম কৰিব পাৰোঁ, তেতিয়াহ'লে আৰু দুৰ্গা পূজাৰ গাড়ী টেনশ্যন নাই। বিন্দাছ আৰু ঘৰত নোখোজাকে নিজৰ পইচা দি কাপোৰ চাপোৰ কিনি পূজাত দগৰি ঘূৰিব পাৰিম, খাব পাৰিম। সেইটোতো হয়েই দেচোন, কিন্তু কাম কৰিবি কি আমাৰ? কিবা ভাল কাম বিচাৰিব লাগিব। মানুহ দেখো কয়ে বিচাৰিলি বোলে ভগৱানকো পায়। আমি এটা সাধাৰণ কাম নাপাম না একেদিনত। এই আইসক্রিম লেলো, আইসক্রিম, ঠান্ডা ঠান্ডা আইসক্রিম, এই নারিকল দিয়া আইসক্রিম, ক্রিমর আইসক্রিম, এই আইসক্রিম লেলো, আইসক্রিম। কামততো হ'ব দেচোন, যা যা দুটা আইচক্ৰীম লৈ আহ, মস্ত গৰম লাগছি। দৈ মাৰাক চকলাই, মই আছোঁ কিবা ধান্দাত আৰু সি আছে আইচক্ৰীম খোৱাৰ ধান্দাত। আকৌ নহয় যা, আইচক্ৰীমটো খালি অলপ মুডটো ঠাণ্ডা পৰিব, আৰু মুডটো ঠাণ্ডা পৰিলে অলপ ভালকৈ চিন্তা কৰিব পাৰিম। যা যা লৈ আহ, বেপাৰীটো যাবই গুচি। ৰ আনো ইমান তেল মাৰিব নালাগে। দে এতিয়া আইচক্ৰীম চাইচক্ৰীম খোৱালোঁ, মুডটো ঠাণ্ডা পৰিছে যদি অলপ কামৰ কথা আলোচনা কৰোঁ দেই। ভাই, এতিয়াৰ কামৰ কথা আলোচনা কৰিব লাগে কি আছে? মই আইচক্ৰীমটো খাই থকাতেই ভাবা চেছ কি কৰিম আমি। ইমান জলদি কি ভাবিলি আই কচোন? শুন, আমি আইচক্ৰীমৰ বিজনেছ কৰিম, আইচক্ৰীম বিজনেছ। কি আইচক্ৰীমৰ বিজনেছ? মই নৰো এইগিলা কৰিবা। কোনে ৰ'দে ৰ'দে গাঁৱে গাঁৱে চাইকেলত আইচক্ৰীম লৈ পেলাই বেচিব যাব? মই নৰো যা কৰিবা, তই একলাই কৰগৈ। দেই পুলো, তই বুজা নাই, তই কোনে চাইকেলত আইচক্ৰীম বেচিব যাবা কৈছে ৰ'দে ৰ'দে? মানুহে আমাৰ ওচৰত আইচক্ৰীম কিনিব আহিব, আমাৰ ওচৰত। কিনো কহাই? শুন, কি আইডিয়া লাগালি আই। য'তে কামত ধৰো আমি না কি ক? জজো, আজি আমি বৰফৰ ফেক্টৰীত যাই কথা পাতো, কালিৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ আমাৰ বিজনেছ। হেৰি কৰ, ফেকক ফোনটো মাৰ। ভেকতটো বাদ দি, সি মাইমাকঠেত আছে, 4 দিনমান থাকিব বোলে মাইমাকঠেত। হয় নেকি? য'তে আমি আৰম্ভ কৰি দিওঁ যো। বাপ্পা ঐ, মজা লগা হৈছে আমাৰ দোকানখন। মজা লগা হবাই লাগিব। কাৰ আইডিয়া? কণ্টিলৰে। দে এতিয়া মানুহ আহিলে পুৰা বিক্ৰী কৰা আৰম্ভ কৰি দিব লাগিব। একদম বিক্ৰী কৰি ধুনা পাতা উঠি দিব লাগিব এইবাৰ আমি। অলপ ঘেৰি থাকোঁ ৰ। আইচক্ৰীম লেলো, আইচক্ৰীম, ইণ্ডিয়ান আইচক্ৰীম, চাইনিজ আইচক্ৰীম, ইটালিয়ান আইচক্ৰীম, বিভিন্ন ধৰণৰ আইচক্ৰীম। আইচক্ৰীম লেলো, আইচক্ৰীম। কোনে ক'ত আছে আহক আৰু এই গৰমত আমাৰ পৰা ঠাণ্ডা ঠাণ্ডা আইচক্ৰীম খাওক। কি চলি ইয়াত? তহঁতেতো আইচক্ৰীমৰ দোকান দিছে নেকি? কোনদিলে দে, আইচক্ৰীমৰ দোকান দিছোঁ ৰ'বা। আমি টাউনৰ পৰা একদম ধুনীয়া ধুনীয়া আইচক্ৰীম আনিছোঁ। কিনো কহাই, টাউনৰ পৰাই বঢ়িয়া বঢ়িয়া আইচক্ৰীম আনিছা? দেচোন দে, মোকো খুওৱা এটা। ৰ'বা, কেইটিকা দিম? 20 টকা, 30 টকা, 50 টকা, 100 টকা, কেইটিকা দিম তোমাক ক? দেচোন দে, 50 টকাটোৱে খুও, কেনা চাং। ৰ'বা দেও। কি আই ভাইয়াত? নতুন আইচক্ৰীমৰ দোকান দিছে তহঁতে? হৰেন দেখুৱাই। দিছোঁ ৰ নতুনকৈ আইচক্ৰীমৰ দোকান এখন। বঢ়িয়া বঢ়িয়া আইচক্ৰীম আনিছোঁ। টাউনৰ মানুহগিলাই যোনগিলা আইচক্ৰীম খায়, আমাৰ গাঁৱৰ মানুহকে খুৱাই দিম। পুৰা একদম চব মানে টাউনৰ পৰা আনিছোঁ আমি। হয় নেকি? দেচোন দে, মোক এটা একদম থৌগা চাই, একদম হট লগা চাই আইচক্ৰীম খু। একদম তোক স্পেচিয়েল আইচক্ৰীমটো খুৱাই দি আছোঁ। আমাৰ দোকানৰ বিক্ৰী ভাল হ'ব আন লাগছি দেই। ভাল হ'বাই লাগিব, ডেফিনেটলি। কাৰ আইডিয়া? ইয়াতে আৰু এখন আইচক্ৰীমৰ দোকান কোনে দিলাক? কণ্টিলৰ বোলো, এখন দোকান কাৰাই? কাৰ হ'ব এখন দোকান? আমাৰ দোকান, আমি দৌৰিছোঁ। মাৰাক চকলাই, তহঁতেও জমেছা আই। তহঁতৰ দৰে এই ধৰা মূলান চলি দুটাই এই আইচক্ৰীমৰ দোকান দিব পৰা হৈছা। ভায়াত মই বিশ্বাসে কৰিব পৰা নাই আই। মেলু বইনেৰ বুটাক, তোক কোনে বিশ্বাস কৰিব পাৰিছা? জোকে যাবা আহিছা যাই থাক, ইয়াৰ পৰাই ফুট বুলি কৈছোঁ তোক। আমি কিবা এটা কৰিব ওলাই তই জ্বলিব ইচ্ছা ন? তোৰতো জানাই আছে। তহঁতে আৰু অলপতে বয়া পা দেই। এইগিলা বাদ দি, আইচক্ৰীম কি ৰাখিছা? কি ক্লাছৰ আইচক্ৰীম আছে? ভেনিলা ক্ৰাছ, অৰেঞ্জ ক্ৰাছ, পাইনাপল ক্ৰাছ, কি আছে?
এইগিলা ভেনিলা ক্ৰাছ চাছৰ আইচক্ৰীম নাই আমাৰ তাত অৰেঞ্জ ক্ৰাছ পাবি অকল অৰেঞ্জ সুধা অৰেঞ্জ ক্ৰাছৰ আইচক্ৰীম কোনে খাব মোক পাইনাপল থকা ক্ৰাছটোৰ আইচক্ৰীম লাগিছিল তহঁতৰ তাত নাই ন মই টাউনত যাই খাব লাগিব ঐ চলিয়াত অলপ দোকান দিছে যাতে বস্তু চস্তু ৰাখি ভাল চাই তহঁতৰ দৰে ধনাটা মূলান চলিকেইটা আৰু ইয়াতকৈ কি ভাল আইচক্ৰীম বেচবি যেনে দেখিছোঁ মই টাউনত যাই খাব লাগিব যাওঁ দে মই তহঁতে এইগিলা কাম নহয় আইচক্ৰীমৰ পৰা ৰিক্সা যা খাগেই টাউনত তোকো জানো যা তই টাউনত যাই আইচক্ৰীম খাবি নে কি খাবি সি ফকতীয়াত গোপালীও খোৱা চলি তুই টাউনত যাই আইচক্ৰীম খাব জানো যা তোৰ কথাটো तुम तो ठहर परदेसी साथ क्या निभाओगी तुम तो ठहर परदेसी साथ क्या निभाओगे कल सुबह गाड़ी से तुम तो निकल जाओगी ढेट मेक सकलाई শুনবা পাইছোঁ কণ্টিলো আৰু পুলৰ আইচক্ৰীমৰ দোকানখন বোলে বৈদ্য চলিবা দিছি তাহাঁতে বোলে ডেইলি 2000-3000 টকা ইনকাম কৰি আছে এনকে হ'লেতো তাহাঁতে কম দিনৰ ভিতৰতে ধনী হৈ যাব এটা কামে কৰোঁ নেকি তাহাঁতে মোক পাৰ্টনাৰশ্বিপত লৈ নাসুধো নেকি কিবাকে তাহাঁতৰ পাৰ্টনাৰ হ'ব পাৰিলি এনা চাল চলাম তাহাঁতক মোৰ ৰাস্তাৰ পৰাই হাতে দিম আৰু মোৰে হ'ব গোটাই দি দোকানখন তাহাঁতৰ লগত কথাই পাতি চাং ঐ বোলো এইবাৰ আৰু দুৰ্গা পূজাত আমাৰ ঘূৰি ফুৰি থকাৰ সময় নাই কিয় হয় কিয় দুৰ্গা পূজাত নুঘূৰাই এইবাৰতো আমাৰ অলপ পইচা চইচা হৈছে এইবাৰ পূজাত আমি বিজনেছ কৰিব লাগিব বিজনেছ ভাবচোন ইটাৰে যদি আমি ডেইলি 2000-3000 টকাৰ বস্তু বেচিব পাৰোঁ পূজাৰ সময়ত আৰু কিমান বেচিব পাৰিম তো ভাই মই ভাবাই নাছিলোঁ কথাটো হ'ব দে এইবাৰ পূজাত পুৰা দোকান মাৰিব লাগিব আমি ঐ কি চলি ইয়াত তহঁতৰ বিক্ৰী বাৰ্তা কেনাই চলিছি ভালে দে ভালে বেচি আছোঁ একেদিন আমি তহঁতক মই এটা অফাৰ দিব আহিছিলোঁ অফাৰ কি অফাৰ আই কচোন শুনো মানে তহঁতৰ এতিয়া বিক্ৰী বাৰ্তা ভালে দেচোন তহঁতেতো পুৰা বস্তু বেচি আছা কিন্তু যদি তহঁতে আৰু এটা চলি ৰাখা আৰু বেছি বস্তু বেচিব পাৰিবি দোকানখনত যিমানে মানুহ থাকে সিমানে বস্তু বেচিব পাৰে জানা নাই সেইটো কথা তহঁতে ভেকু আহিব ৰ সি অহা সপ্তাহত আহি পাবয়ে মাইমাক ঠেকিছি মেক চকলাইনি তহঁতে বস্তুটো বুজি পোৱা নাই এই ভেকক ৰাখিলে কি হ'ব আব্ৰা চলিটোক সি পাৰিব নেকি চলাব দোকান এতিয়া অলপ স্মাৰ্ট চলি লাগিব তহঁতক স্মাৰ্ট চলি তাতে তহঁতৰ বিজনেছটো আৰু গ্ৰ' কৰিব পাৰে মানে মোৰ দৰে চলি ৰাখিব লাগিব অলপ মোৰ দৰে চলি তেতিয়াই তহঁতে বিজনেছ আৰু গ্ৰ' কৰিব পাৰিবি এতিয়া তহঁতক মই এটা অফাৰ দিছোঁ তহঁতৰ মই কাম কৰি দিম তহঁতৰ পুৰা বস্তু বেছি দিম মোক আগ পইচাও নালাগে কিন্তু কথাটো হ'ল তহঁতে মোক অলপ পাৰ্টনাৰশ্বিপত ৰাখিব লাগিব পাৰিবি না ঐ মেলু বহিনীৰ পুতাক ভালে ভালে ইয়াৰ পৰাই যা বুলি কৈছোঁ ভালে ভালে যা বুলি কৈছোঁ সেই তাতে প্ৰত্যেকা ফালা বাহৰ কামি দেখিছা সেই পিছফালেদি সোমাই দিম তোক পাৰ্টনাৰশ্বিপত ৰাখিব লাগে তোৰ বুদ্ধি আমি নাজানো তই আগতে আমাৰ কিমান বিজনেছ ধ্বংস কৰি পেলছা আৰু এতিয়া এখন বিজনেছটো সোমাইছা ভালে ভালে ইয়াৰ পৰাই যা বুলি কৈছোঁ তোক ৰাখি পেলাই আমাৰ বিজনেছ গ্ৰ' নকৰোঁ যা নালগে গ্ৰ' হ'বা যেনেকৈ চলি আছে সেনেকৈ চলি থাকাক সেইটো আৰু তহঁতৰ কথা দেচোন তহঁতক লগত চলি বুলি এটা ভাল বুদ্ধি দিবি আহিছিলোঁ নুনা যদি আৰু মই কি ক'ম হ'ব যা তোৰ বুদ্ধি নালগে জানো তোৰ বুদ্ধি তই আমাক কিমান ভাল বুদ্ধি দিবি দে হ'ব দে মই আৰু কিনো ক'ম দেখছে না নাই সি বোলে পাৰ্টনাৰ হ'বা আমাৰ মেক চকলাইনি সি আমাৰ লগত পাৰ্টনাৰ হৈ লাষ্টত আমাকে ৰাস্তাৰ পৰা হাতি দিব এই মেলো বইনাকৰ ফুটাকৰ বুদ্ধি নাজানো ধেত মেক চকলাই এই কণ্টিলৰ পুলক এনা এটা হেঁপা দিম তাৰে গোটাই জীৱন মনত ৰাখিব লাগিব তাহাঁতে মোক পাৰ্টনাৰশ্বিপত নাৰাখিলাক ৰ বাচা দি আছোঁ তহঁতকো তহঁতৰ দোকান অনতি পলমে ধ্বংস কৰি আছোঁ ভাব মেলো ভাব কেনেকৈ তহঁতৰ দোকানখন ধ্বংস উঠাব পাৰা পাই গেলোঁ বুদ্ধি পাই গেলোঁ এই বুদ্ধিমতে কাম কৰি যাং আৰু এই কণ্টিলো আৰু ফুলৰ দোকান পুৰা ধ্বংস উঠাই দিম তুম তো তেহেৰে পৰদেশী সাথ কা নিভাओगे কায়ো নাই দেখুৱাই দোকানত এইটোৱে মজা সোমাই মোৰ প্লেন মতে কাম কৰাৰ এতিয়া বাজিল এন্দে 3টা মানত গেলি নাহে ঘৰত গেছি ভাত খাবা এই আধা ঘণ্টাৰ ভিতৰতে গোটাই মোৰ কাম চেটেল কৰি থৈ যাং এতিয়া মোৰ প্লেন মতে ইহঁতৰ ফ্ৰিজাৰত থকা গোটাই পানী সোপা উলিয়াং আৰু এই বৰফৰ পানীৰ জেগাত মই সেই নালাৰ পানী আনি ভৰাই থৈ দিম যেতিয়াই নালাৰ পানী দি বন বৰফ মানুহ খাব নিশ্চয় বৰফৰ লগত দিয়া কেঁচা চেঁচা এইগিলা পাব তাৰপিছতহে খেলা জমিব এতিয়া মই তাড়াতাড়ি মোৰ কামখিনি কৰি পেলাই গুচি যাং হল দে মোৰ প্লেন মতে কাম এহঁতৰ গোটাই ফ্ৰিজত একদম নালাৰ পানী ভৰাই থৈ দিছোঁ আৰু এই নালাৰ পানীৰ যেতিয়া বৰফ অলব আৰু সেই বৰফ মানুহে খাব দিব এন্দক আৰু খেলা জমছি
तुम तो तेरे परदेसी साथ का निभाओगे। হাও মেক চকলাই পুলু আৰু কক গেল দোকানখানেৰি কিয়া কণ্টিলো আহিলি তই ঐ পুলু দোকানেৰি আৰু তই কক গেছলি মইতো ক'লোঁ মই ভাতকেইটা খাই আহোঁ দেই মই আহাৰ পিছত তই যাবি তই আৰু কক গেলি বাই মস্ত টান হাগা লাগছিলাই সেইকাৰণে যাব লগা হ'ল আকৌ শুনাইলি দোকানত হ'লিও এৰি যাব নালাগিছিল দেচোন এখন কণ্টিলো তোৰ আইচক্ৰীমৰ দোকান দেখুৱা খান না গৰম লাগছে মস্ত খাক জলা খান কণ্টিলো আমাৰ দোকে দুটা ভাল চাই আইচক্ৰীম দা দিছোঁ ৰ'বা দিছোঁ হৰা ল এইটো আমাৰ দোকান একদম ফাৰ্ষ্ট ক্লাছ আইচক্ৰীম আইচিকো থুই আইচক্ৰীমত কি দেখো কি হ'লা আইচক্ৰীম বয়া পাইছ নেকি খাই ঐ কুকুৰাত ইনকে আইচক্ৰীম বনা আইচক্ৰীমত চাচোন এইগিলা কি কেঁচে না কি পকাই এইগিলা মোৰতো তো এইগিলা কেঁচেৰ দৰে কিবা লেও লেও আছে দেখো কি হ'লা তোমাৰ মেলু চাচোন এন্দৰ আইচক্ৰীমত এইগিলা কি আছে পকাৰ দৰে কিবা লেও লেও আছে তোৰ খোৱা এইগিলা দেখো কেঁচে কণ্টিলো আৰু ফুলো কিহৰ পানী দি আইচক্ৰীম বনাই খুৱাই আছা মানুহ নালাৰ পানী দিতা কি কিয় হ'ব আমি ধুনীয়া ভাল পানী মিনাৰেল পানী দি আইচক্ৰীম বনাওঁ কিয় নালাৰ পানী বনাম কি কথা ক'বাইছা তই এইগিলা যদি তাৰমানে মিনাৰেল পানী দি আইচক্ৰীম বনাই এইগিলা আইচক্ৰীমত কিবা লাগতে কেঁচে ক'ৰ পৰা আহিল পকা ক'ৰ পৰা আহিল বাছা তন্দত দোকান ধ্বংস কৰি দিব লাগিব ৰ কোনি ক'ত আছে মাতো মই এনৰ দোকান ধ্বংস কৰি দিব লাগে এনৰ দোকান ভাঙি চুৰমাৰ কৰি দিব লাগে আমাৰ এইগিলা কি আইচক্ৰীম খুৱাইছি ৰাইজ কোনি ক'ত আছে সোনকালতে ইয়াতে ইফালেও কোনি ক'ত আছে ৰাইজ কাতে হাল্লা হৈছি কি হৈছে আমিলো কেইমান হাল্লা কৰি আছ তাই দিয়াত চাচোন এই কণ্টিলো আৰু ফুলৰ কাণ্ড এন্দে সেই নালাৰ পানী দি আইচক্ৰীম বনাই পেলাই মানুহ খুৱাই আছে আমিতো গমেই বনাইছোঁ আগতে এই আপি দুটা ইতে ধৰিব পাৰিলাক এই আপি দুটাৰ আইচক্ৰীম দুটাত পকা আৰু কেঁচি বুলি আছে চাকচোন লাগে আপোনালোকে তোৰ খোৱা আপোনালোকে কওকচোন কি কৰিব আন্দোলনৰ লগত দাইদে আমি এইগিলা জানি বুজি কৰা নাই আমি নালাৰ পানী মিলা নাই বাপা আমি মিনাৰেল পানী দিয়ে বৰফ বনাং এইগিলা কেংকে পকা আহিল আমি নাজনো নহয় দে এনেদৰে কথা নহয় দে এনেদৰে দোকান ভাঙি চিঙি চুৰমাৰ কৰি দে এনেদৰে আইচক্ৰীম বেপাৰী আমাৰ গাঁৱত প্ৰয়োজন নাই ভাঙি পেলা দোকান এনে এইগিলা বয়া বয়া আইচক্ৰীম বনাই পেলাই আমাৰ গোটাই মানুহক মাৰি পেলব এনেদৰে দোকান ভাঙি দিয়ক ৰাইজ আমাৰ দোকানখন নাভাঙিব আমি বহুত কষ্ট কৰি দোকানখন বনাইছোঁ ইয়াতে আমাৰ একো দোষ নাই কোনোবাই আমাক ফাঁচিছি ইটাৰ কান্দি কাটি লাভ নাই তনে মানুহ বহুত ঠকা দিছা তনৰ দোকান ভাঙা হ'বই ৰাইজ কি চাই আছে ভাঙো কান্দৰ দোকান ৰাইজ আমাৰ দোকান নাভাঙিব আমাক আৰু কেমাইছি আমি নামাৰিবি আমি কৰা নাই মায় এই বৰ বন্যাকৰ বুটা কাটে আমাক এনকে মাৰি থৈ গেল মোৰ গতাই তামোলো তোক চোক খয়ে ভেলছি দে মই আৰু জিন্দাই নাথকো দে মোৰ 206ডাল হাৰা 412ডাল কৰি ভেল্লাকে ইয়াতে মল্য দে আমাক কোনোবাই জানি বুজি এইগিলা ফাঁচেছি এইগিলা মেলুৰ বাহিৰে বেলেগৰ কাম নহয় কি বন্যাকৰ বুটাকে আমাৰ লগত এইগিলাখন কৰিলাক মেলু তোক দি আছোঁ হেঁকা